সময়তে বাৰে বাৰে আমাৰ গাঁৱত আহিছে বুলি কিছুমানৰ কি কৰিলে ধৰি মাৰি পিটি তাতে মাৰি পেলাই দিলে আৰু কিছুমান তাকক আধা মৰা কৰি এনেকা তাৰ পৰা ঘূৰাই পঠাই দিলে। সেই সময়তে মালিকে যেনেকে এই বিভাৰ যেনেকে শ্যামীয়ে চাইছে যে এনেকা তেনেকা আৰু তেওঁবিলাকে আহি কৈছে আমাকতো এনেকা দাগবিলাক মাৰি পেলাই দিলে, আমাক এনেকা মাৰি পিটিয়ে তাৰ পৰা খেদি পঠাই দিলে, আমি কি কৰোঁ? সেই সময়তে কৈছে মই সেনাবিলাকক পঠাই দিছো, তোমালোকেও যোৱাগৈ আকৌ যিমানে পাবা যতে তেওঁবিলাকক ধৰি যিবিলাকে অত্যাচাৰ কৰিব তেওঁবিলাকে মাৰি পিটি চব ধ্বংস কৰি দিবা আৰু যোৱাগৈ যিমানে তেওঁবিলাকে ভালবিলাকেতো নাহিলে সেইকাৰণে যিমানে তাত লেকৰা গোটা কণা বজা যিমানে যি পাবা যিমানে লোধাবিলাক পাবা যিমানে চলিব নোৱাৰা বেমাৰী চেমাৰী যিমানে সবকে এক দিনাৰ পৰা সবকে উঠাই লৈ ইয়াত বিবাহ ঘৰত অনা হৈ এনেকা গৈছে। সেই সময়তে তেনেকাই এই স্বামী কোৱাৰ নিচিনাই এই দাগবিলাকক পঠালে সেনাবিলাকক পঠালে আৰু তেনেকাই হিচাপতে সবকে উঠাই আনিলে আৰু লাষ্টত সবেই নিজৰ নিজৰ বিহাৰ সাজ পোছাক পিন্ধি আহিছে। সেই সময়তে একজন ব্যক্তি আছিলে সেই নেকি এই সময়তে বিহাৰ সাজ পিন্ধা নাছিলে। সেই সময়তে তাক যেতিয়া দৰা ভিতৰৰ পৰা সোমালে আৰু লগতে দৰাৰ পিতৃ স্বামীয়ে ঘৰৰ পৰা যেতিয়া মানুহবিলাকক চাবৰ কাৰণে ওলাইছে ভেট কৰিবৰ কাৰণে ওলাইছে সেই সময়তে একজন মানুহক এনেকা বিয়াৰ পোছাক পিন্ধা দেখা নাই। সেই সময়তে কি কৈছে যে আপুনি কেলে মই কি দেখি পাইছো, আপুনি কেনেকা ইয়াত আহিলে? সেই সময়তে সেনাবিলাকক তাৰ পৰা মাতিলে এই ব্যক্তিটোক মই কেনেকা দেখি পাইছো, ইয়াক ধৰা গৈ আৰু এনেকা অন্ধকাৰ ৰুমত তাক লৈ তাক পেলাই দিয়া য'ত নেকি দাঁত কৰচনি আছে, য'ত দুখ আছে, য'ত ক্লেশ আছে। কাৰণ আজি আমাৰ জীৱনতো আজি ঈশ্বৰ ৰাজ্যটোৱে তেনেকা যেনেকি আজি আমাৰ জীৱনটোৰ কাৰণে ঈশ্বৰে আজি এই শুভবাৰ্তাবিলাক আজি আমি যে যীশু খ্ৰীষ্টক যে জানিলো কাৰণ আজি এই শুভবাৰ্তাবিলাক প্ৰচাৰ কৰোঁতে কিমান পাষ্টৰবিলাকে নিজৰ প্ৰাণক আহুতি দিছে কিজান, কিমান মানুহবিলাকে আজি প্ৰাণ হেৰুৱাইছে। আজি এই মিডিয়াত এই অসমত আজি কিজান শুভবাৰ্তা প্ৰচাৰ হৈ গৈ আহোঁতে কিমান মানুহবিলাকে কিজান প্ৰাণ আহুতি দিছে কিজান, কিমান প্ৰব্লেম সমস্যাৰ মাজত আপোনাক দেখি কোনোবাই শুভবাৰ্তা দিলে যিচুকে আপোনালোকে জানিব পাৰিলে এই জানিব পৰাটো তাৰ মাজত কোনোবাই কিমান দুখ তাৰণা কষ্ট পালে আৰু যীশু খ্ৰীষ্টই আজি নিজৰ জান হেৰুৱালে কাৰণ আজি আপোনাক বচাবৰ কাৰণে। কাৰণ আপোনালোকে এই কথাটো আপোনালোকে এতিয়া বুজি পাব কাৰণ যেতিয়া নেকি আপোনালোকে সম্পূৰ্ণৰূপে ঈশ্বৰৰ আদেশ অনুসাৰে আপোনালোকে যেতিয়া চলিব তেতিয়া আপোনালোকে বুজি পাব। কাৰণ নহ'লে এতিয়াও বুজি নাপাব, এই জীৱনৰ মূল্যবিলাক এতিয়াও বুজি নাপাব আৰু লাহেকে আপোনালোকৰ জীৱনটোত বেয়া পাপ এইবিলাকতে দুনিয়াদাৰীতে থাকি এনেকাতে আপোনাৰ দুনিয়াৰ ৰোগ ভৱিষ্যতে আপোনাৰ টাইমবিলাক এনেকা যেনেকি ধূলিৰ নিচিনা উৰি যাব, আপোনাৰ জীৱনটো লাহেকে জীৱন চান্সবিলাক গুচি যাব। কাৰণ আপোনাৰ এতিয়াও বুজিবৰ কাৰণে এনেকা আপোনাৰ সময় নহ'ব কাৰণ আপুনি বুজিও নাপাব। কাৰণ আৰু আপোনাৰ জীৱনটোত হয় আপোনাৰ জীৱনটো ইয়াত কিমান কি দুখ কষ্ট যাতনা ভুগিলে নাই ভোগা, কিন্তু আপোনাৰ আত্মাটোৰ কাৰণে হলে বহুত ডাঙৰ একটা প্ৰব্লেম সমস্যা হ'ব আৰু আপুনি যদি ভুল কৰে তেনেহ'লে আপোনাৰ ভুল দণ্ডটো আপোনাৰ ল'ৰা ছোৱালীয়ে তাৰ ল'ৰা ছোৱালীৰ নাতিৰ জীৱনতো এইটো দণ্ড জ্ঞাটো পাব। কাৰণ মানুহে যিহকে বয় তাকে দায় কৈছে আৰু আমি যদি জানি বুজি যদি যেনেকা একটা বাইকত লিখা আছে আমি যদি হিব্ৰু তাৰ 10:26 অধ্যায় যদি চাওঁ জানি বুজি যদি আমি পাপ কৰোঁ তেনেহ'লে কোনো বলিদানে আমাৰ কাৰণে বাকী নাই গৈছে। তেনেকা হিচাপতে আজি এই টাইমটোতে এনেকা